হয় নমস্কাৰ। আজি দুদিনমানৰ পৰা প্ৰয়াত ৰাজীৱ শইকীয়া ডাঙৰীয়া ঢুকোৱাৰ পিছৰ পৰা যিটো কণ্ট্ৰভাৰ্চি চলি আছে যে অসমৰ মানুহে ৰাজীৱ শইকীয়া ডাঙৰীয়াক কি চিনি নাপায়। আচলতে অসমৰ মানুহে ৰাজীৱ শইকীয়া ডাঙৰীয়াক চিনি নাপাওঁটো এক স্বাভাৱিক কথা, নিশ্চয় স্বাভাৱিক। কিন্তু সাংস্কৃতিক জগতখনৰ বৰ্তমানৰ আমি যাক ধ্ৰুৱতৰা হিচাপে জানো বা যুৱ প্ৰজন্মৰ মাজত হাৰ্টথ্ৰব হিচাপে যিজন জুবিন গাৰ্গ ডাঙৰীয়াক জানো, আৰু জুবিন গাৰ্গ ডাঙৰীয়াই যদি ৰাজীৱ শইকীয়া ডাঙৰীয়াক চিনি নাপাওঁ বুলি কৈছে, সেইটো এটা হাস্যকৰ কথা। সেইটো কথাত আমি একচুৱেলি মানি লোৱাটো টান হ'ব। মই এই প্ৰসংগত বেলেগ কথা এটা ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়া মানুহৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো হ'ল আমি আমাৰ গাঁৱলীয়া ভাষাত এটা কথা কয় যে জীয়াই থাকোঁতে নেদিলি কুয়া পুঠি, মৰাৰ পিছত চিৰাংঠি দি কি লাভ। তো আমাৰ মানুহে, অসমীয়া মানুহে মানুহক সন্মান দিয়ে মৃত্যুৰ পিছত, মৃত্যুৰ আগত নিদিয়ে। মৃত্যুৰ আগত দিবলৈ টান পায়, মানে মৃত্যুৰ আগত সেই সন্মানখিনি সেই মানুহজনক দিবলৈ টান পায়। কিয় টান পায় মই নাজানো। আমি প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াদেৱৰ মৃত্যুৰ পিছতো আমি সেই একে ঘটনাটোৱেই দেখা পাইছিলোঁ। যেতিয়া ভূপেন হাজৰিকা ডাঙৰীয়াই কলিকতাত ৰোগাসজ্য অৱস্থাত পৰি আছিল, তেতিয়া কিন্তু অসমৰ মানুহে খবৰ লোৱা নাছিল তেখেতক। যেতিয়া শ্বিলঙত পৰি আছিল, তেতিয়া কিন্তু অসমীয়া মানুহে খবৰ লোৱা নাছিল। কিন্তু সেইজন ভূপেন হাজৰিকাই সেই সময়খিনিত অসমত যিটো এটা জাগৰণৰ সৃষ্টি কৰিছিল, গানৰ মাধ্যমেৰে জগতখনক এটা বিশ্ব দৰবাৰত পৰিচয় কৰাই দিছিল অসমীয়া জাতিটোক। তেওঁ কোনটো স্তৰৰ গান গোৱা নাছিল। অসমীয়া সমাজখনৰ চহা জীৱনৰ পৰা আৰম্ভ কৰি কোনটো স্তৰৰ গান তেওঁ গোৱা নাছিলে। কিন্তু সেইজন ভূপেন হাজৰিকাকে মৃত্যুৰ আগত যিখিনি সন্মান পাব লাগিছিল পোৱা নাছিল, যিখিনি পাইছিল মৃত্যুৰ পিছত। মৃত্যুৰ পিছত এক অভিলাষ সৃষ্টি হৈছিল, মৃত্যুৰ পিছত, যিটো মানে কল্পনা কৰিব নোৱাৰি। কিমান হিউজ এটা গেডাৰিং হৈছিলে মানুহৰ, ইমান এটা ডাঙৰ অভিলাষ সৃষ্টি হৈছিলে। কিন্তু তাৰে যদি 50% মৃত্যুৰ আগত পালে হয় মানুহজনে, বহুত হয়তো মানুহজনৰ আত্মসন্তুষ্টি পালে হয়, মানুহজনে নিজকে ধন্য বুলি ভাবিলে হয়। কিন্তু মৃত্যুৰ পিছত কি লাভ? তেওঁ জানো দেখা পাইছিলে যে তেওঁৰ মানে সৎকাৰৰ সময়ত ইমান মানুহ হৈছে, তেওঁৰ মৃত্যুৰ পিছত ইমান মানুহে তেওঁক সম্বৰ্ধনা জনাইছে, তেওঁৰ দেহাত মাল্যাৰ্পণ কৰিছে, দেখা পাইছিল নেকি? কোনোদিনে দেখা নাছিল। ঠিক চেম কণ্ডিশ্যন আজি ৰাজীৱ শইকীয়া ডাঙৰীয়াৰ ক্ষেত্ৰতো হৈছে। তো সেইকাৰণে কৈছোঁ যে ৰাজীৱ শইকীয়া ডাঙৰীয়াক চিনি বহুতে কম পায়, আৰু ৰাজীৱ শইকীয়া ডাঙৰীয়াক চিনি পোৱাৰ দায়িত্বটো আছিল সেইখন সমাজৰ, যিখন সমাজে আজি তেওঁৰ মৃত্যু দেহটোৰ ওপৰত মাল্যাৰ্পণ কৰিব গৈছে, যিখন সমাজে আজি তেওঁৰ মৃত্যুত শোক সন্তপ্ত পৰিয়ালবৰ্গৰ ওচৰত খাৰা হৈছে, যিখন সমাজে আজি তেওঁৰ মৃত্যুক এক শোকবাৰ্তা হিচাপে মানে দিব বিচাৰিছে। কিন্তু জীৱিত অৱস্থাত সেই তাৰে 1% এজন মানুহেও ৰাজীৱ শইকীয়া ডাঙৰীয়াৰ খবৰ লোৱা নাছিলে। তেওঁ কি খাইছে, কি কৰিছে, কি লৈছে, কি পিন্ধিছে, কি কৰিছে, খবৰ লোৱা নাছিলে। তেওঁ তেনেকৈ এখন মঞ্চ পোৱা নাছিলে, তেওঁ তেনেকৈ এখন গামোচা পোৱা নাছিলে, ক'তো তেওঁক মাতা হোৱা নাছিল। কাৰণ কিয় মাতা হোৱা নাছিল জানে? তেওঁ এজন গণশিল্পী আছিল, আৰু গণশিল্পীসকলক এক শ্ৰেণীৰ মানুহে বেয়া পায়। এক শ্ৰেণীৰ মানুহে বেয়া পাব স্বাভাৱিক, কাৰণ তেওঁ জাতি মাতি ভেটিৰ কথা কয়। আৰু গণশিল্পী সেইজনকে কোৱা হয় যিজনৰ কণ্ঠত নিগৰিত হয় স্বজাতি স্বদেশৰ কিছুমান উদ্দীপ্ত শব্দ গানৰ মাধ্যমেৰে প্ৰকাশ পায়, জাতিটোক জগাই তোলে। সেইবিলাকক গণশিল্পী বুলি কোৱা হয়। আৰু সেই গণশিল্পীবিলাকৰ জন্ম খুব কম হয়, আৰু সমাজৰ এক শ্ৰেণীৰ মানুহে সেই গণশিল্পীবিলাকক বেয়া পায়। কাৰণ তেওঁলোকে তপিলে ডাঙৰ চাই আনিবি, বোৱাৰী আনিবি ককাই, তপিলে ডাঙৰ চাই, সেইবিলাক গান তেওঁলোকৰ মুখত নুফুটে, নাগায়, বেয়া পায়। সেই শ্বিলঙৰে ওখ ওখ পাহাৰত টেক্সি গাড়ী লৈ এইগিলা গান গাব তেওঁলোকে বেয়া পায়। সেইকাৰণে তেওঁলোকক সমাজৰ মানুহে বেয়া পায়, বা সমাজৰ মানুহে তেওঁলোকক
উদ্যক্ত নৃত্য কৰিব নোৱাৰে সেইবিলাক গানত, গতিকে সমাজত নামাতে, মঞ্চত নামাতে। সেইকাৰণে সেইবিলাক মানুহৰ চিনাকি খুব কম হয়। 2 নম্বৰ কথাটো, আমাৰ যিখিনি মিডিয়া আছে, এই মিডিয়াখিনিৰ এটা বহুত ডাঙৰ দায়িত্ব আছিল তেওঁক সমাজৰ মাজত ওলাই অনাৰ কাৰণে। তেওঁক অসমীয়া মানুহৰ সন্মুখত চিনাকি কৰি দিয়াৰ কাৰণে যিটো দায়িত্ব আছিল মিডিয়াসকলৰ, তেওঁলোকে কিন্তু এক কিঞ্চিত পৰিমাণৰ সেই দায়িত্ব পালন নকৰিলে, যাৰ কাৰণে তেওঁক অসমীয়া মানুহে আজি চিনি নাপালে। আৰু তেওঁ খুব সীমিত সংখ্যক গান গাইছিলে, সেইকাৰণে হয়তো তেওঁক বহুতে চিনি নাপালে। মেইন কাৰণটো হ'ল সেইটোৱে। গতিকে ইয়াত আমি কাৰোবাক দোষাৰোপ কৰি লাভ নাই, আমাৰ নিজৰে দুখ সেইবিলাক। আমি মৃত্যুৰ পিছত সন্মান দিব পাৰোঁ, মৃত্যুৰ আগত কিন্তু আমি সন্মান দিব নাজানো বা নোৱাৰোঁ বা নিদিওঁৱে, কাকোৱে নিদিওঁ। তেনেকুৱা ঘটনা আগতে বহুত ঘটি গৈছে।